Hello everyone, welcome back to my another mini vlog. Dibrugarh University চলি আছে Zubeen garg বিশেষ সপ্তাহ আৰু এই উইকটোত বহুত কিবা কম্পিটিশন অৰ্গানাইজ কৰা হৈছে। তাৰ মাজতে তেওঁলোকে ৰাখিছে ফুটবল কম্পিটিশন। আৰু ফুটবল কম্পিটিশন 2-3 দিন আগৰ পৰাই চলি আছে। খালি মই আহাহে নাছিলো চাবলৈ। কিন্তু আজি যেহেতু সেমি ফাইনেল, সো ভাবিলো সেমি ফাইনেল মিছ কৰিব নোৱাৰি। সেইবাবে অকলে আহি গলো আৰু মই চাবলৈ ধুনীয়াকে। খেল ষ্টাৰ্ট হ'ব 7টা বজাত কৰিলৈ খেল ষ্টাৰ্ট হওঁতে মানে 8টাই বাজি গ'ল। আৰু হোষ্টেলৰ ইন টাইমো হ'বলৈ হৈছে। সো গোটেই মেচখন চাবই নাপালো মই। মানে সেমি ফাইনেলৰ ফাৰ্ষ্ট মেচখনৰে আমি গোটেই মেচখন চাব নাপালো। ফাৰ্ষ্ট হাফটো চাই লৈ গুচি আহিবলগীয়া হ'ল। টিমবোৰ আকৌ ডিপাৰ্টমেণ্ট ৱাইজত নহয় কিন্তু চব মিক্স হৈ আছে মানে। IPLৰ দৰে অকশ্যন পতা হৈছিল ইয়াত। সো এই পিংক ড্ৰেছবোৰ যোনে যোনে পিন্ধি আছে সাপোৰ্ট কৰি আছিলো। কিন্তু দুখ এটোৱে লাগে যে এয়া হোৱাইট ড্ৰেছ পিন্ধাবোৰ জিকি গ'ল মানে আজি। বাৰু একো নাই, খেলতো হাৰ জিত চলিয়ে থাকে আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন যে আপোনালোকে ফুটবল নে ক্ৰিকেট বেছিকৈ ভাল পায়। আজিলৈ ইমান